নিৎসং ডাঙৰীয়াক যোৱাকালি তেওঁক ঘৰৰ পৰা যোনটো অসম প্ৰশাসনে তেওঁক বহুত প্ৰশাসন গৈ কৰি তেওঁক যোনটো ঘৰৰ পৰা ৰাতিপুৱা মৰ্ণিং তেওঁক যোনটো এৰেষ্ট কৰিলে এই এৰেষ্ট কৰাৰ ক্ষেত্ৰত আমি এই শাসকীয় বিজেপি চৰকাৰক আপোনালোকৰ যোগেদি তেওঁলোকক ধিক্কাৰ দিব বিচাৰিছোঁ। সেইকাৰণে আমি ক'ব বিচাৰোঁ যে এই শাসকীয় বিজেপি চৰকাৰে সবকা সাথ বা তেওঁলোকে যোনটো খিলঞ্জীয়া পক্ষত বুলি কয়, আজি কিন্তু আমি যদি লক্ষ্য কৰিব পাওঁ বিভিন্ন প্ৰান্তত যেতিয়া আমাৰ খিলঞ্জীয়াসকলে যেতিয়া তেওঁলোকে যোনটো কাম কৰে, যোনটো তেওঁলোকে বিজেপি চৰকাৰে যেতিয়া কথাবোৰ কয়, তেতিয়া তেওঁলোকে কৰে তেওঁলোকক ধৰি কৰি তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰা আমি লক্ষ্য কৰিব পাইছোঁ। অতি সোনকালে আপোনালোকৰ যোগেদি এই সংবাদ মেলৰ থ্ৰুদি অট'নমাছ কাউন্সিল কৰ্তৃপক্ষসকলক বা অসম পুলিচৰ আমি অতি সোনকালে ক'ব বিচাৰোঁ তেওঁক অতি সোনকালে কাৰাগাৰ জেলৰ পৰা তেওঁক ওলাই দিব লাগে বুলি আমি দাবী জনাব বিচাৰিছোঁ। অতি সোনকালে তেওঁক যদি মুকলি আকাশলৈ তেওঁক যদি ওলাই নিদিয়ে, তেতিয়াহ'লে অনাগত দিনত উচুকা তৰ্কৰ পৰা গণতান্ত্ৰিক আমি প্ৰতিবাদ কৰিম। কাৰণ এই শাসকীয় বিজেপি চৰকাৰে তেওঁলোকে ভয় খায়, খিলঞ্জীয়াৰ মানুহে যেতিয়া প্ৰতিবাদ কৰে, খিলঞ্জীয়াৰ ওপৰতে তেওঁলোকে বাৰম্বাৰ অত্যাচাৰ কৰে, তেওঁলোকক কেছ দি তেওঁলোকক দমন কৰিব বিচাৰে বা তেওঁলোকক জেললৈ নিক্ষেপ কৰিব বিচাৰে। আমি লক্ষ্য কৰিব বিচাৰোঁ এই চৰকাৰখন, এই বিজেপি চৰকাৰখন তেওঁলোকে যোনটো খিলঞ্জীয়া পক্ষত নহয়, তেওঁলোকে অবৈধ যোনবিলাক খিলঞ্জীয়া বাহিৰৰ পৰা অহা ব্যক্তিসকলক তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়া আমি বিভিন্ন সময়ত আমি লক্ষ্য কৰিব পাইছোঁ বা আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি ক'ব বিচাৰোঁ যে অতি সোনকালে তেওঁক জেলৰ পৰা কাৰাগাৰৰ পৰা অতি সোনকালে তেওঁক বিনা চৰ্তে তেওঁক মুকলি আকাশলৈ এৰিব লাগে বুলি আমি এই সংবাদ মাধ্যমেদি উচুকা তৰ্কৰ পৰা দাবী জনাব বিচাৰিছোঁ।